শেষলৈকে Hello guys, welcome back to Assamese vlog. Koina ta vlog le morning ki apnalok সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে আজি vlogটো চাই ভাল পাব আৰু যেহেতুকে এতিয়া আজি ঘৰতে আছো গতিকে আজি ঘৰতে কি কৰো আপোনালোকক দেখা থাকিবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি ভিডিওটো চাই ভাল লাগে আপোনালোকৰ তেহে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এফালে দেখিছে নে দোকানৰ পৰা আহিছে লগত কি দিছো তিল আনিছে পিঠা বনাব লাগিব গতিকে চাই থাকক ভিডিওটো শেষলৈকে এটোকে ৰঙালী বিহুলি দুটা দিন মাজত বাকি তাৰ পাছত আৰু বিহু গতিকে এতিয়া পিঠাগুৰি খুনিবলৈ যাম পিঠা বনাম আৰু কি বনাম আপোনালোকক দেখা দিবলৈ চেষ্টা কৰিম ব্লগটোৰ যোগেৰে গতিকে চাই থাকক ভিডিওটো শেষলৈকে গাইস এটা তিলখিনি এনেৰে ধুই ললো খুব ধুনিয়াকৈ আৰু এতিয়া ৰ'দত শুকুৱাম গৈ যেহেতুকে এতিয়া চপৰীয়া পিঠাটোৰ তিল আৰু গুড়েৰে মিক্স কৰি বনালে খুব ধুনিয়া লাগে খাই গতিকে এতিয়া পিঠা বনাবলৈ ৰেডি মানে ৰঙালীক আদৰিবলৈ আমি সকলো ৰেডি গতিকে চাই থাকক ভিডিওটো শেষলৈকে আৰু কি বনাম আপোনালোকক দেখা দিবলৈ চেষ্টা কৰিম আৰু গাইস এফালে আহিলে পিঠাগুৰি খুনিবলৈ আৰু পেহিয়ে ঢেকি দি আছে আৰু মই এনেদৰে চালি আছো আৰু অলপকৈ মোক শিকাইও আছে এটো কৰ হেতু কৰ যেহেতুকে গোটে পাৰফেক্টলি পৰাগে হোৱা নাই গতিকে শিকাই আছে পেহিয়ে আৰু মই ফাইনালি এফালে পিঠাগুৰি খুনি অনা হ'ল আৰু এফালেও খুনিছো আৰু এফালে গুড় চকলি আছে হেল্ল' গাইস এতিয়া এখিনি গিলা পিঠাৰ কাৰণে গুড়খিনি খুব ধুনিয়াকৈ গুলি ললো আৰু এই বাটিটো লৈছো বাটিটোৰে দি যাম তাৰপিছত একবাৰ গুটি হোৱাৰ পাছত আপোনালোকক দেখাম ভিডিওটো বহুত নহলে বেছি দীঘলীয়া হৈ যাব একদম আৰম্ভণিৰ পৰা কৰিবলৈ গলে গতিকে চাই থাকক ভিডিওটো শেষলৈকে হেল্ল' গাইস ফাইনালি এইখিনি পিঠাগুৰিখিনি গুলি হৈ গ'ল আৰু এতিয়া এনেদৰে থৈ দিম আৰু কাইলৈ ৰাতিপুৱা বনাম যেহেতুকে এদিন থৈ দিলে পিঠাখিনি খুব ধুনীয়াকৈ ফুলে আৰু কোমল হয় সেইকাৰণে কাইলৈ ৰাতিপুৱা বনাম গতিকে ভিডিওটো শেষলৈকে চাই থাকক আৰু এতিয়া চপৰীয়া পিঠাখিনি বনাম আপোনালোকক দেখাই আছো ভিডিওটোত ফাইনালি এতিয়া চপৰীয়া পিঠাখিনি বনাবলৈ লৈছো আৰু এইখিনি ৰেডি কৰি লৈছো এইখিনি গুড়খিনি খুব ধুনীয়াকৈ চকলিয়াই ললো আৰু এইফালে তিলখিনি মায়ে কালিয়ে ধুই মেলি শুকাই মেলি থৈছে আৰু মই অথনি অলপমান ধুই মেলি থৈ আহিছো যদি নজুৰে সেইখিনিও লৈ ল'ম আৰু এইখিনিতে খুব ধুনীয়াকৈ ভাজিম এফালে এখন কেৰাহী পাতি থৈছো কেৰাহীখন ইতিমধ্যে গৰম হৈ গৈছে আৰু এতিয়া ইয়াত তিলখিনি এনেদৰে দি দিম আৰু গেছৰ জুইটো একেবাৰে সিমত দিছো আৰু অলপকৈ এনেদৰে হেতাৰে লৰাই আছো আৰু যেতিয়া আসলতে ফুটিব তিলখিনি আৰু এটা গোন্ধ ওলাই খুব ধুনিয়া আৰু তেতিয়া তিলখিনি হৈ গৈছে আৰু কিন্তু এতিয়া মই লৰাই আছো আৰু ইমান ধুনিয়াকৈ ভাজ খোৱাগে নাই কি আৰু আসলতে বিহু বুলি ক'লে সকলোৰে ঘৰতে আসলতে ঢেকিৰ মাত ঢোলৰ মাত নহয়নে আৰু মনবোৰ কিবা উখল মাখল হৈ থাকে সঁচাকৈ খুব ভাল লাগে বছৰেকৰ বিহুটো যেতিয়া আহে আৰু এনেদৰে প্ৰস্তুতি চলাই আছো বিহুৰ আৰু গাইস আপোনালোকৰ প্ৰস্তুতি বাৰু কেনেকৈ চলিছে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া মোৰ তিলখিনি ভজা হৈ গৈছে আৰু এইখিনি অলপকৈ ফুটিবলৈ আৰম্ভ কৰিছে আৰু লগতে খুব ধুনীয়া এটা সুগন্ধ ওলাইছে গতিকে এতিয়া এইখিনি ঠাণ্ডা হোৱালৈ অকমান সময় কেৰাহীতে থাকিবলৈ দিম আৰু মই গেছটো অফ কৰি দিম গাইস এতিয়া মই তিলখিনি এনেদৰে ইয়াত কাঢ়ি ললো আৰু এটা এফালে ব্লেন্ডিং জাৰ ললো আৰু ইয়াত মই এতিয়া পিচিম আৰু আপোনালোকে পাৰিলে আসলতে ব্লেন্ডিং জাৰত পিছাতকৈ পটা বা ঢেকিত পিছিলে বেছি ভাল যেহেতুকে এতিয়া আমাৰ ঘৰত মানে ঢেকি নাই মায়ে বেলেগত খুনি আনিছে গতিকে মই ইয়াতে দিম আৰু আসলতে এবাৰেই দিম আৰু বেছি পিছি নাথাকো কিয়নো একেবাৰে খুৰখুৰীয়া গুড়িটো হৈ গ'লে আসলতে পিঠা ভাজি ভাল নালাগে গতিকে এতিয়া চাই থাকক ভিডিওটো শেষলৈকে আৰু গাইস তিল আৰু এফালে গুড়খিনি মিক্স কৰি ললো আৰু এফালে এখন তাৱা পাতি ললো গতিকে এতিয়া পিঠা বনাম গতিকে আপোনালোকে চাই থাকক হেল্ল' গাইস এফালে পিঠা বনাবলৈ আৰম্ভ কৰিছো বনাই আছো এনেদৰে আৰু অকমান গৰম হ'বলৈ দিছো তাৱাখনত পিঠাখিনি এনেদৰে
আৰু এইফালে এয়া বনালোঁ এতিয়া পূৰা টান হৈ গৈছে পিঠাটো আৰু এনেদৰে কাঢ়িও গৈছোঁ আৰু অলপ গৰম কৰি কাঢ়ি গৈছোঁ একচুৱেলি হেল্ল' গাইজ ফাইনেলি পিঠা বনাই হৈ গ'ল মানে চপৰীয়া পিঠাখিনি বনাই হ'ল আৰু ঘিলা পিঠাখিনি কাইলৈ বনাম আৰু এইফালে দেখিছেনে এয়া হ'ল আৰু এইফালে মাৰি দুডাল দি পেলাই থৈ গৈছোঁ কিয়নো পিঠাখিনি মানে দুই একোটা বেকা বেকি হৈ গৈছে এনেকুৱা আৰু মই সেইকাৰণে ষ্ট্ৰেইট হ'বৰ কাৰণে ভাবিছোঁ এনেকৈ থ'লে অকণমান ষ্ট্ৰেইট হ'ব নেকি সেইকাৰণে তেনেদৰে থৈ গৈছোঁ আৰু এইফালে এয়া হ'ল ভিতৰত আৰু এইফালে এয়া গতিকে হৈয়ে গ'ল আৰু এইকেইটা আছেগৈ আৰু এইকেইটা বনাই পেলাই আৰু বগা পিঠাখিনি সমাপ্ত দিম আকৌ কাইলৈ ৰাতিপুৱা ঘিলা পিঠাখিনি বনাম তেতিয়া আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক শেষলৈকে হেল্ল' গাইজ বনোৱা চব হৈ গ'ল আৰু এতিয়া ভাতকেইটা খাই লওঁ এয়া ডিমৰ আঞ্জা আৰু এইফালে লৈছোঁ ফ্ৰেঞ্চবিন আলু ভাজি আৰু গতিকে এতিয়া খাই লওঁ আৰু সমাপ্ত কৰোঁ ভিডিঅ'টো ইমানতে হেল্ল' গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আৰু সকলোৱে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই শুভৰাত্ৰি